আজি ৰাতিৰ পৰা ফুটবলৰ বিশ্বকাপ আৰম্ভ হ'ব আৰু তাৰ আগে আগে মই আপোনালোকক মোৰ প্ৰেডিকশ্যন জনাব বিচাৰিছোঁ, মানে কোনটো দল জিকাৰ সম্ভাৱনা আছে বুলি মই ভাবোঁ। অৱশ্যে এয়া মোৰ প্ৰেডিকশ্যন, মই কোনো ফুটবল এক্সপাৰ্ট নহয়, মই মাত্ৰ ফুটবলৰ এজন অনুৰাগী। আপোনালোকেও কোনটো দল জয়ী হ'ব বুলি ভাবে আপোনালোকে মন্তব্য দিলে তলত ভাল পাম। প্ৰথমতে আটাইতকৈ সম্ভাৱনাপূৰ্ণ দল দুটা হৈছে স্পেইন আৰু ফ্ৰান্স, আৰু ইয়াৰে কাগজত শক্তিশালী অন পেপাৰ দলটো হৈছে ফ্ৰান্স। ফ্ৰান্স দলটোত বৰ্তমান সময়ত ইমানেই প্ৰতিভাৰ সমাহাৰ ঘটিছে যে ফ্ৰান্সৰ অধিক মাছত বগলী কণা হোৱা নিচিনা অৱস্থা আচলতে, যিটোক ইংৰাজীত কোৱা হয় প্ৰব্লেম অফ প্লেণ্টি। ফ্ৰান্সৰ আটাইতকৈ শক্তিশালী দিশটো হৈছে ইয়াৰ আক্ৰমণ বিভাগ। কিলিয়ান এমবাপে, ডেম্বেলে বেলন ড'ৰ উইনাৰ কিলিয়ান এমবাপে, তেওঁক লৈ কিছুমান কণ্ট্ৰভাৰ্চি যদিও চলি আছে, তেওঁ কণ্ট্ৰভাৰ্চিবিলাকে কিন্তু তেওঁৰ প্ৰদৰ্শনত খুব প্ৰভাৱ পেলাব পৰা নাই। যোৱা 2 বছৰ তেওঁ লা লিগাৰ সৰ্বাধিক গলদাতা, গতিকে তেওঁ এতিয়াও যথেষ্ট ফৰ্মত আছে। লগতে তেওঁলোকক সহযোগ কৰিব এইবাৰ দুজন অত্যন্ত প্ৰতিভাৱান নতুন খেলুৱৈয়ে। প্ৰথমতে বায়াৰ্ণ মিউনিখৰ মাইকেল অলিছে আৰু PSG-ৰ ডেজিৰে ডুৱে। PSG হৈ UEFA চেম্পিয়নছ লীগ জয় কৰিছে 2বাৰ তাকো একেৰাহে। আৰু মাইকেল অলিছে ইমানেই প্ৰতিভাৱান খেলুৱৈ, তেওঁ এনেকুৱা প্ৰদৰ্শন আগবঢ়াইছে যোৱা 2 বছৰত বায়াৰ্ণ মিউনিখৰ হৈ হেৰি কেনৰ সৈতে লগ লাগি, যে কেৱল তেওঁৰ খেল চাবৰ বাবে বহু মানুহ আগ্ৰহেৰে ৰৈ আছে। একেদৰে ফ্ৰান্সৰ মিডফিল্ডো যথেষ্ট শক্তিশালী। চৌমেনি, জাইৰ এমৰিৰ লগতে এবাৰ এংগ'ল কণ্টে পুনৰ আছে। তেওঁ বহুতৰ মতে তেওঁৰ নিজৰ প্ৰাইম, নিজৰ শ্ৰেষ্ঠ সময়খিনি ইতিমধ্যে পাৰ কৰিলে, তথাপি তেওঁ এজন অত্যন্ত পৰিশ্ৰমী খেলুৱৈ। তেওঁ কেনেকুৱা পাৰফৰ্ম কৰে তাৰ ওপৰত ফ্ৰান্সৰ দলটোৰ ৱৰ্ল্ড কাপত ভৱিষ্যত যথেষ্ট নিৰ্ভৰ কৰিব। অৱশ্যে ৰক্ষণ বিভাগৰ ক্ষেত্ৰত, ডিফেন্সৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰধান স্তম্ভ উইলিয়াম চালিবা অলপমান আঘাতপ্ৰাপ্ত হৈ আছে, গতিকে তেওঁ কেনেকৈ খেলিব, কেনেকৈ প্ৰদৰ্শন কৰিব, এই বিষয়ে অকণমান সন্দেহ এটা আছে। তথাপি তেওঁলোকৰ ৰক্ষণ বিভাগ এতিয়াও যথেষ্ট শক্তিশালী। ফাৰ্ণাণ্ডেজ, কনাতে, কোণ্ডে, উপামাকানো চাগে এই সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ ডিফেণ্ডাৰ, মোৰ যদি ভুল হোৱা নাই। গতিকে ফ্ৰান্সৰ যথেষ্ট সম্ভাৱনা আছে। ফ্ৰান্স এটা অত্যন্ত সম্ভাৱনাপূৰ্ণ দল। তাৰ পাছত আহিল স্পেইন। স্পেইনৰ মূল শক্তি হৈছে ইয়াৰ ৰক্ষণ বিভাগ, পেড্ৰি আৰু ৰড্ৰি, দুজন এনেকুৱা কৌশলী মিডফিল্ডাৰ যে তেওঁলোক দুজনে সম্পূৰ্ণ এখন খেলৰ গতি সলনি কৰি দিব পাৰে। আক্ৰমণ বিভাগত আছে বাওঁফালে নিকো উইলিয়ামছ, সোঁফালে লেমিন ইয়ামাল, লগতে আছে মিকেল অৰিয়াচাবাল, ফাৰ্নান টৰেজ। লেমিন ইয়ামাল এই সময়ৰ বিশ্বৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ বাই ফাৰ, এই সম্পৰ্কে কোনো সন্দেহ নাই। তেওঁ আনকি এমবাপে বা আৰ্লিং হালাণ্ডতকৈ ওপৰত। এক কথাত ক'বলৈ গ'লে লেমিন ইয়ামাল হৈছে এইবাৰ বিশ্বকাপৰ মুখ্য আকৰ্ষণ। তেওঁলোকৰ ৰক্ষণ বিভাগতো বহুখিনি প্ৰতিভাৱান খেলুৱৈ আছে। পেড্ৰ প'ৰো, কুবাৰ্চি, মাৰ্কো কুকুৰেয়া প্ৰতিভাৱান খেলুৱৈ। তেওঁক আমি চেলচিত দেখিছোঁ, যোৱাবাৰ ইউৰোত দেখিছোঁ। আৰু স্পেইন হৈছে যোৱাবাৰ ইউৰো কাপৰ বিজেতা, গতিকে স্পেইনে অত্যন্ত আত্মবিশ্বাসী হৈ বিশ্বকাপত এবাৰ অংশগ্ৰহণ কৰিব। এতিয়া ফ্ৰান্স আৰু স্পেইনৰ লগতে খিতাপৰ প্ৰবল দাবীদাৰ অন্য 2টা টীম হৈছে আৰ্জেণ্টিনা আৰু ইংলেণ্ড। মোৰ গৰমত আচলতে অৱস্থা বেয়া হৈ গৈছে, সেইকাৰণে মই সেই দল দুটাৰ পৰ্যালোচনা নকৰোঁ। কিন্তু সম্ভাৱনাৰ ফালৰ পৰা মই ইংলেণ্ডক 4ৰ্থ স্থানত ৰাখিম। তাৰ পিছতে স্থান দিম আৰ্জেণ্টিনাক 3 নম্বৰত। আৰু এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো আহিল, স্পেইন আৰু ফ্ৰান্সৰ মাজত কাক নিৰ্বাচন কৰা যায়। মানে মোৰ মতে বিশ্ব চেম্পিয়ন হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা থকা দলটো কোনটো? এতিয়া কাগজত শক্তিশালী হ'লেও ফ্ৰান্স দলটোৰ এটা মই সমস্যা বহুবাৰ দেখিছোঁ, যে অলপ ডিছঅৰ্গেনাইজ টাইপৰ, খুব সংগঠিত হৈ এটা প্ৰচণ্ড শক্তি হিচাপে ফ্ৰান্সে যেন আক্ৰমণ কৰিব নোৱাৰে, মোৰ এনেকুৱা লাগে। প্ৰতিভাৱান খেলুৱৈ দলটো ভৰি আছে, কিন্তু তথাপিও ফ্ৰান্সৰ এনেকুৱা অসংগঠিত, এনেকুৱা জবৰজং অলপ ৰূপটো আমি দেখিছিলোঁ যোৱাবাৰ বিশ্বকাপৰ ফাইনেলত। প্ৰথম হাফত আমি গম পাওঁ কেনেদৰে আৰ্জেণ্টিনাই ফ্ৰান্সৰ অৱস্থা নাইকিয়া কৰিছিলে। দ্বিতীয় হাফত কোনোমতে এমবাপেৰ প্ৰদৰ্শনৰ বাবে ফ্ৰান্স দলটো পুনৰ উভতি আহিছিল, সেইটো বেলেগ কথা। আৰু একেদৰে চোৱা যায় যে ইউৰো কাপত স্পেইনৰ বিৰুদ্ধে ফ্ৰান্সৰ অৱস্থা একেবাৰে বেয়া আছিল। গতিকে দল হিচাপে ফ্ৰান্সক মই প্ৰথম স্থানত ৰাখিব নোৱাৰিম। মই প্ৰথম স্থানত ৰাখিম স্পেইনক। স্পেইন মোৰ মতে এইবাৰ বিশ্ব চেম্পিয়ন হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। আৰু দ্বিতীয় স্থানত অবিয়াছলি ৰাখিম ফ্ৰান্সক। কিন্তু মোৰ প্ৰেডিকশ্যন এয়া মই আগবঢ়ালোঁ আপোনালোকৰ বাবে। আপোনালোকে বেয়া নাপাব। আৰ্জেণ্টিনা আৰু ইংলেণ্ডৰ বিষয়ে বহুখিনি কথা ক'বলৈ থাকি গ'ল, কাৰণ গৰমৰ কাৰণে মোৰ গাড়ীখন ৰ'দত ৰখালোঁ আচলতে। AC অন কৰিও থাকিব পাৰে, আৰু AC কথা কোৱাৰ সময়ত AC অন কৰি ৰাখিলে কথাটো স্পষ্টকৈ নাহে। এয়া মোৰ প্ৰেডিকশ্যন মাত্ৰ। মই কোনো ফুটবল এক্সপাৰ্ট নহয়, মই কৈছোঁৱেই। মই এজন সাধাৰণ ফুটবল অনুৰাগী। গতিকে ধন্যবাদ।